জাতীয় কংগ্রেস জিন্দাবাদ। ভারতীয় জাতীয় কংগ্রেস জিন্দাবাদ। নমস্কাৰ। আজিৰ সভাত উপস্থিত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ শ্ৰদ্ধাৰ সভাপতি মল্লিকাৰ্জুন খড়গে ডাঙৰীয়া, আমাৰ লোকসভাৰ বিৰোধী দলৰ দলপতি তথা আমাৰ সকলোৰে আদৰৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ জেনেৰেল সেক্ৰেটাৰী সংগঠন শ্ৰদ্ধাৰ কে.চি. ভেনুগোপাল ডাঙৰীয়া, অসমৰ সাধাৰণ সম্পাদক তত্ত্বাৱধায়ক শ্ৰীযুত জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, মঞ্চত উপবিষ্ট আমাৰ কংগ্ৰেছ দলৰ নেতাসকল আৰু মোৰ সন্মুখত উপস্থিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন জিলা ব্লক মণ্ডলৰ পৰা অহা আমাৰ সতীৰ্থ কংগ্ৰেছ কৰ্মীসকল, আজিৰ দিনটো আমাৰ সকলোৰে বাবে এটা অতি আনন্দৰ দিন। আজি আমাৰ অসমৰ সকলো কংগ্ৰেছ কৰ্মীৰ সাহস আৰু উৎসাহ বৃদ্ধিৰ বাবে খড়গে ডাঙৰীয়া আৰু আদৰৰ ৰাহুল গান্ধী ডাঙৰীয়াই তেখেতসকলৰ ব্যস্ত কৰ্মসূচীৰ মাজৰ পৰা সময় উলিয়াই আমাৰ মাজত উপস্থিত হৈছে। মই সকলো কংগ্ৰেছ কৰ্মীৰ হৈ দুয়োগৰাকীকে হিয়া ভৰা কৃতজ্ঞতা জনাইছোঁ। আমাৰ অসম আজি সংকটৰ মুখত। বিজেপি চৰকাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকালৈকে চাৰিওফালে বিভিন্ন তেওঁলোকৰ কামৰ মাজেৰে অসমৰ জনগণৰ মাজত অশান্তি আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ শাৰীত তুলিম বুলি ক'লেও স্বাস্থ্য, শিক্ষা, প্ৰশাসন, কৃষি, যুৱকৰ সমস্যা সমাধান বিভিন্ন দিশত চৰকাৰী হওক বা বেচৰকাৰী হওক সকলোবোৰ প্ৰতিষ্ঠানৰ প্ৰতিবেদন অনুসৰি আমি তলৰ ফালৰ পৰা 5খন ৰাজ্যৰ ভিতৰত আছোঁ। আনফালে এটাৰ পিছত আন এটা কেলেংকাৰী এই চৰকাৰখনৰ সময়ত আমি উদঙাবলৈ সক্ষম হৈছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰায় 1.8 লাখ কোটি টকাৰ ঋণৰ বোজা ইতিমধ্যে যোৱা 9 বছৰত আমাৰ অসমীয়া মানুহৰ মূৰৰ ওপৰত জাপি দিছে আৰু যাৰ ফলত আমাৰ প্ৰতিজনৰ ওপৰত 50,000 টকাও হ'ব। কিন্তু 2016 চনত আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক তেখেতসকলে সমালোচনা কৰিছিল আৰু কৈছিল মাত্ৰ 10,000 টকা ঋণ থকাৰ বাবে তেওঁ অসমৰ কোনো উন্নয়নমূলক কাম কৰিব নোৱাৰে। আজি আমাৰ অসমখন বিভিন্ন কুটকৌশলেৰে আদানী, আম্বানী, পতঞ্জলি, বেদান্তক গতাই দিয়াৰ বাবে অসম চৰকাৰে এটা চক্ৰান্ত কৰিছে। আজিৰ এই বিজেপি চৰকাৰখন ইষ্ট ইণ্ডিয়া কোম্পানীৰ চৰকাৰৰ নিচিনাকৈ বিজেপি বহিৰাগত পুঁজিপতিৰ চৰকাৰ হৈছে। তেখেতসকলে ভালৰি লগাবলৈ ভূমিপুত্ৰ, খিলঞ্জীয়া, ভূমিহীন লোকসকলক আদানী আম্বানীৰ কথা মতে উচ্ছেদ কৰিছে, কিন্তু প্ৰচাৰ চলাইছে সন্দেহযুক্ত বাংলাদেশীৰ উচ্ছেদ। 11 বছৰ শাসনত থকাৰ পিছতো 16 মে 2014 চনত অসমক বাংলাদেশী মুক্ত কৰিম বুলি কোৱাৰ পিছতো মুখ্যমন্ত্ৰী মহোদয় এতিয়া বাংলাদেশীৰ ভূত দেখাই আছে অসমৰ ৰাইজক আৰু অসমীয়াক আভুৱা ভাৰিছে আৰু তথাকথিত বাংলাদেশীৰ বিৰুদ্ধে এটা আন্দোলন তেখেতসকলে ৰাজনৈতিকভাৱে চলাই আছে আৰু এই উচ্ছেদিতসকলক কিন্তু এহাতেদি উচ্ছেদ কৰাৰ পিছত অন্য স্থানত পইচা দিছে, সংস্থাপিত কৰিছে। আমি বিদেশীৰ সংস্থাপন নহয়, অসম চুক্তি অনুসৰি আমি বিতৰণ বিচাৰোঁ। যদিহে সঁচাকৈ বিদেশী তেখেতসকলক বাংলাদেশলৈ কিয় পঠোৱা হোৱা নাই? এই ভৰ বাৰিষাৰ সময়ত কোনো পুনৰ সংস্থাপনৰ ব্যৱস্থা নোপোৱাকৈ আবাল বৃদ্ধ বনিতাক ঘৰৰ পৰা ৰাস্তালৈ উলিয়াই দিছে। তেখেতসকলৰ লালসাৰ বাবে লখিমপুৰত কঠীয়াতলিত বুলডোজাৰ চলাইছে, উচ্ছেদ কৰিছে। তেওঁলোকক লাগে কেৱল টকা আৰু সম্পত্তি, লাগিলে তাৰ বিনিময়ত অসমৰ যুৱক যুৱতীৰ সপোন থান-বান হৈ যাওক। বিজেপি চৰকাৰৰ উন্নয়ন প্ৰকল্পৰ উমান আমি গৰুখুটি প্ৰকল্পতে পাইছোঁ, যি গৰুখুটিৰ পৰা গীৰ গাই তেওঁলোকে নিজে নিজে লৈ গুচি গ'ল। মুঠৰ পৰা যিবিলাক প্ৰকল্পই আনিছে তাৰ পৰা কেনেকৈ বিজেপিৰ নেতাসকলে নিজে বা অঙহী বঙহীয়ে লাভ ল'ব পাৰে সেই কথাই তেওঁলোকৰ প্ৰাথমিকতা। কয়লাৰ পৰা বালিলৈ
গৰুৰ পৰা মুৰ্গীলৈ, চুপাৰীৰ পৰা গুটকালৈ বিজেপিৰ চৰকাৰৰ ছত্ৰছায়াত সিন্ডিকেট চলি আছে আৰু তাৰ ওপৰত ৰেড হোল মাইনিং, অবৈধ খনন ইত্যাদি বিভিন্নবিলাক হৈয়ে আছে। অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ এমাহৰ ভিতৰত কৰিম বুলি কোৱা বিষয়টোৰ পৰা চৰকাৰে ফালৰি কাটি আছে। চাহ শ্ৰমিকৰ মজুৰি 351 টকা কৰিম বুলি কোৱাৰ পিছত এতিয়া তেওঁলোকক 5,000 টকা দি ইলেকশ্যনৰ আগে আগে ভোট কিনাৰ ষড়যন্ত্ৰ কৰিছে। মুঠৰ ওপৰত এই চৰকাৰখনক আমি বাকী ফাঁকি আৰু মাটিৰ চৰকাৰ বুলি যে ক'ব লাগিব, ই নিশ্চিত। আজি অসমৰ না জল না থল অৱস্থা, এফালেদি বানপানী, আনফালে কৃষিভূমিত পানী নাই। নদী বান্ধে এৰি দিয়া পানীয়ে ৰাইজক এহাতেদি জীয়াটো ভোগাইছে, আনফালে কৃষি কাৰ্যৰ বাবে মানুহে আকাশলৈ চাই ৰৈ থাকিব লগা হৈছে। অসমৰ যি ভূমি, এই ভূমিৰ মাত্ৰ 20% পানীৰ ব্যৱস্থা আছে বুলি বিধানসভাত ইতিমধ্যে মন্ত্ৰীয়ে স্বীকাৰোক্তি দিছে। কিন্তু 2016 চনত তেখেতসকলে সকলো খেতিপথাৰত পানী দিম বুলি আমাক বিজেপিৰ দৃষ্টিপত্ৰত উল্লেখ কৰিছিল। যি জল জীৱন মিছনৰ একেই অৱস্থা, ঘৰ জল পানীৰ জেগাত এতিয়া অকল পানীৰ পাইপটো থাকে কিন্তু কোনো পানী নাথাকে। আজি অসমৰ এই হাহাকাৰ পৰিস্থিতিৰ পৰা মানুহৰ মনোযোগ অন্য ফাললৈ নিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাতি বিদ্বেষ, ধৰ্ম বিদ্বেষত মনোনিৱেশ কৰিছে। তেখেতসকলৰ নীতি ইংৰাজৰ দৰেই ডিভাইড এণ্ড ৰুল। আমাৰ অসমখন তেওঁলোকে ভাগ কৰিছে আৰু আমাৰ ভাই ককাইৰ মাজত সম্বন্ধবোৰ দুৰ্বল কৰিবলৈ এটা অভিসন্ধি চলাইছে। সমাজত যিমানেই হিংসা সন্দেহ বৃদ্ধি পায় তেওঁলোকে সিমানেই ভাল পায় আৰু তাৰ বাবে তেখেতসকলে অসমৰ শান্তিপ্ৰিয় জনগণৰ হাতত বন্দুক তুলি দিয়াৰ লাইচেঞ্চ দিম বুলিও ঘোষণা কৰিছে। আমি অসমৰ কংগ্ৰেছ কৰ্মীসকলে তেওঁলোকৰ এই সপোন পূৰণ হ'বলৈ নিদিওঁ। অসমক যেনেধৰণে অসমৰ জনগণক প্ৰতাৰণা কৰাৰ আকৌ ব্যৱস্থা কৰিব বিচাৰিছে, তাৰ বিৰুদ্ধে আমি সংকল্প গ্ৰহণ কৰিব লাগিব। আমি 2024ত ঐক্য আৰু সংহতিৰ বাবে যুঁজিম। আমি অসমৰ ভৱিষ্যতৰ কাৰণে যুঁজিম। আমি অসমৰ কৃষকৰ কঠিয়াৰ মান ৰক্ষাৰ কাৰণে যুঁজিম আৰু এইবাৰ এখন নিশ্চিতভাৱে যুঁজ হ'ব। এই যুঁজত আমি সকলোৱে যুঁজিম আৰু জয়লাভ কৰিম। এখন যুঁজ নিশ্চিতভাৱে হ'ব আৰু এই যুঁজত আমি জয়লাভ কৰিম আৰু এই যুঁজৰ বাবে আমি সকলোৱে আগন্তুক সময়ছোৱাত কাম কৰিব লাগিব। আজি সভাৰ পৰা এই আহ্বান জনাই মই মোৰ বক্তব্য সামৰিছোঁ। জয় আই অসম। ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ।